ओ सर सर उठक स्कूल स्कूल केटा बजिले এতিয়া केटा बजिले सर আজি আজি পূজা আছে নহয় सर পূজা আজি সৰস্বতী পূজা নহয় জানো তো স্কুল খোলা নাই যে আপনি ইয়াত শুই আছে লোকৰ ঘৰত কিয় কোন হয় হা ছাৰ হয় ছাৰৰ নামটো কি অজিত সাগৰ ছাৰ কি হ'ল আপোনাৰ অৱস্থাটো এনেকুৱা হৈ আছে যে অ ছাৰ আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি ক'লে বিদ্যালয়সমূহ এক উখল মাখল পৰিৱেশত থাকে আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ আচলতে ব্যস্ততাৰ অন্ত নাথাকে সৰস্বতী পূজাৰ দিনা যেহেতু তেওঁলোকে কণ কণ ল'ৰা ছোৱালীখিনিৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে তেনেধৰণে আয়োজন কৰি থাকে কিন্তু তাৰ বিপৰীত আজি এক ছবি দেখুৱাব ওলাইছোঁ কেমেৰা পাৰ্চনক মই দেখুৱাব গৈছোঁ প্ৰথমতে আজি সৰস্বতী পূজাৰ দিনা বিদ্যালয় আহি নাপালেহি এজন শিক্ষক এই শিক্ষকজনৰ বিদ্যালয়ৰ দাঁতিতে থকা কাষতে থকা এঘৰ ব্যক্তিৰ ঘৰত আচলতে তেওঁ এনেকৈ শুই আছিল আৰু শুই থকাৰ পিছত আমি অহাৰ পাছত তেওঁ আহি বৰ্তমান উপস্থিত হৈছে সুৰামুক্ত অৱস্থাত তেওঁ আছে তেওঁ বিদ্যালয় গৈ নাপালে বিদ্যালয়ত ডাঙৰ তলা বিদ্যালয়ৰ গেটত আৰু তাৰ পাছত তেওঁ এনেধৰণে সুৰামুক্ত হৈ এইখন এই ঘৰত আচলতে শুই আছে আৰু তেওঁ বিদ্যালয়লৈ যোৱা নাই আৰু তাতোতকৈ ডাঙৰ কথাটো মই আজি দেখুৱাব ওলাইছোঁ আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ দিনা এটা কলমক কেনেকৈ এজন শিক্ষকে আচলতে এনেকৈ ভৰিৰ তলত গছকি ৰাখিছে চাওক এয়া এটা কলম আৰু এই কলমক তেওঁ ভৰিৰে মোহাৰি এনেধৰণে ৰাখিছে তেওঁ ক'ব নোৱাৰে আচলতে তেওঁ বৰ্তমান সুৰামুক্ত অৱস্থাত আছে তেওঁৰ কাপোৰ তেওঁৰ পকেটত শিখৰৰ পেকেট এয়া মই দেখুৱাব গৈছোঁ এয়া চাওক তেওঁ এজন শিক্ষক এখন বিদ্যালয় যি তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত যি শিলিখা বাগান 11 নম্বৰ লাইন যি প্ৰাথমিক বিদ্যালয়ৰ তেওঁ সহকাৰী শিক্ষক প্ৰধান শিক্ষকজন আজি বিদ্যালয়ত নাই আৰু সহকাৰী যিজন আহিছিল তেওঁ বিদ্যালয় গৈ নাপালে বিদ্যালয়ৰ যিখন বেৰাৰ দাঁতিতে থকা এঘৰ ব্যক্তিৰ ঘৰত আহি তেনেধৰণে সুৰামুক্ত হৈ তেওঁ এনেকৈ পৰি ৰৈছে আৰু আজি দিনটোতে তেওঁ এটা কলম তেওঁ আচলতে ভৰিৰে মোহাৰি তেনেকৈ থকা পৰিলক্ষিত হৈছে মই তেখেতৰ পৰা জানিব বিচাৰিম ছাৰ আপোনাৰ এই অৱস্থা কিয় হ'ল ছাৰ কিবা এটা কওক আজি এই অৱস্থা কিয় হ'ল আপোনাৰ আপনি যেটো কথা কৈছে মই এতিয়া সুৰামুক্ত হোৱা নাই মই কিন্তু আমার প্রধান শিক্ষক নোহোৱাৰ কাৰণে স্কুলৰ চাৰ্টিফিকেট মই নাপালোঁ আপুনি দেখিছে বিদ্যালয় বন্ধ আছিল এতিয়া মাত্ৰ 10টা বাজিছে মানে প্ৰধান শিক্ষক নোহোৱাৰ কাৰণে মই বিদ্যালয়ত সোমাব নোৱাৰিলোঁ তাৰপিছত আৰু এই বাহিৰতে বহি পেলাই বহি আছো প্ৰধান শিক্ষক কিয় নাহিল আজি আপোনালোকে পূজা কিয় নাপাতিলে আজি পূজা অনুষ্ঠিত কিয় নকৰিলে মানে কালেকশ্যন মানে ল'ৰা ছোৱালীৰ পৰা কালেকশ্যন কৰিবলৈ কৈছিলে তো তেখেতলোকে নিদিল যেনিবা তো মইতো প্ৰথম আহিছোঁ আজি বিদ্যালয় বন্ধ আছিল নেকি আপোনালোকে বন্ধ ঘোষণা কৰিছিলে নি চৰকাৰে নাই চৰকাৰে বন্ধ ঘোষণা কৰা নাই যদি নাই কৰা বিদ্যালয়টো খোলা থাকিব লাগিছিল হয় বিদ্যালয় মানে এতিয়ালৈকে মানে আমাৰ যেনিবা 8:32 আপোনাৰ 1:30 আমাৰ 8:30 to 1:30 আপোনালোকৰ বিদ্যালয়ত থাকিব লাগে আপোনালোকে থাকিব লাগে আজি আছেনে আপোনালোক এতিয়া বৰ্তমান স্কুলৰ গেট মানে প্ৰধান শিক্ষকজনৰ নাম কি হেমন্ত আছিল আপোনাৰ বিদ্যালয়খনৰ নাম কি 11 নং লাইন শিলিখা বাগান LP স্কুল কোন শিক্ষাখণ্ডৰ অন্তৰ্গত তিতাবৰ আপোনালোকৰ CRC জনৰ নাম কি ৰাজদেৱ বিঅ'ৰ নাম নাজানো নাম নাজানো আপুনি বিদ্যালয়লৈ প্ৰায় এনেকৈ আহে মানে আপুনি কি কৈ আছে নহয় আপুনি সুৰামুক্ত অৱস্থাত বিদ্যালয় আহে নেকি মই আপোনাক সুৰামুক্ত বুলি ভুলতে কৈছো নেকি ভুল কৈছো নেকি নহয় তাৰমানে আপুনি খাই আহিছে নহয় আপুনি মদ খাই আহিছে নেকি এতিয়া নাই খোৱা মই যে আপুনি মদ খোৱা বুলি কৈছিল মই ভুল কৈ আছো নেকি আপুনি ভুল কৰি মই ভুল কৰি আছো
আপোনাৰ এই পেন কেনেকৈ তিতিল, চোলা কেনেকৈ তিতিল, এই চোফাখনত শুই আছে কেনেকৈ তিতিলে? এইটো ৰাতিপুৱা তাত উম, যেতিয়া মই ওলাওঁতে ঘৰৰ পৰা উম। দিছিলে। আপোনাৰ এই চেণ্ডেল আহি চোফাত আপোনাৰ লগত একেলগে শুই আছে, আপোনাৰ ভৰিৰ চেণ্ডেল। কেমেৰা পাৰ্চনে দেখুৱাইছে, এয়া গাৰু হৈ আছে আপোনাৰ চেণ্ডেলযোৰ। আপোনাৰ গাৰু হিচাপে আছে চেণ্ডেল পাত। কিয় আজি পূজা কেলে অনুষ্ঠিত নকৰিলে? ছাৰে কিয় পূজা নাপাতিলে? তেখেত কি হৈছিল মই নাম